Welcome back to my channel Hajun Kasun Wardrobe. সকলো সদস্যকে মোৰ YouTube চেনেল Hajun Kasun Wardrobe লৈ স্বাগতম জনালো এটা নতুন ভিডিও লৈ আপোনালোক যি সকলে মোৰ YouTube চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেলটো অল কৰি ল'ব তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া সকলোবোৰ নতুন নতুন ভিডিওৰ পোন প্ৰথমতে নটিফিকেশন পাব আৰু যি সকলে Facebook পেজত আহিব তেওঁলোকে Facebook পেজত আপোনালোকে ফলো কৰিব আৰু লগতে লাইক কৰিব আৰু লগতে আপোনাৰ বেলটো অল কৰি ল'ব তেতিয়া আপোনালোকে নটিফিকেশনটো সোনকালে পাই থাকিব আজি মই লৈ অহা কালেকচন বিলাকৰ ভিতৰত আপোনালোকক প্ৰথমতে দেখাব বিচাৰিছো মই ষ্টেবল কটনৰ মই কেবাটাও কালাৰ লৈ আহিছো আৰু গেৰো ডিজাইন তেনেকে আপোনাৰ কেবাটাও মিক্স কালাৰ লৈ আহিছো আপোনাৰ প্ৰথম ওচৰত কিবা ঘৰৰ ওচৰত কিবা এটা সৰু পাৰ্টি হৈছে তেনেকেও ব্যৱহাৰ কৰিব পায় মই এইটো ওচৰৰ পৰা দেখাইছো এইটো ডিজাইনটো আৰু এখন হৈ গল চাদৰ ইয়াৰ এখন এইটো মেখেলাখন আপোনাক মই দেখাই আছো এখন মেখেলাখনো হেভি হয় ইমান সিম্পল নহয় এখন হৈ গল আপোনাৰ মেখেলা এখন দেখিছে না মেখেলাখন এখন এখিনি সৰু বুটা আছে আৰু এইটো তলৰ পোছনটো হয় মেখেলাৰ আৰু ব্লাউজ পিসটো আপোনাৰ এইটো আছে স্লিভছৰ কাৰণে এইটো আপোনাৰ তিনটা পাৰি আছে আপুনি তিনটা পাৰি ব্লাউজত দিও চিলাব পাৰে ডিজাইন কৰি বা নহলো আপুনি কাটিও তিনটা পাৰি বেলেগ ডিজাইনত লগাব পাৰে এইটো আপোনালোকে যদি কোনবা ক্ৰয় কৰিব বিচাৰে বা ল'ব বিচাৰে তেনেহলে মোৰ স্ক্ৰিনত WhatsApp নম্বৰটো দিয়া থাকিব আপোনালোকে WhatsAppত যোগাযোগ কৰিলে হ'ব মই জোৰ লৈ আহিছো আপোনাৰ এইটো সি গ্ৰীন কালাৰ সি গ্ৰীন এটো বহুত ধুনিয়া কালাৰ এতিয়া এটো গৰমত আপোনাৰ বহুত ব্যৱহাৰ কৰিবলৈ ভাল হয় এটো কালাৰ আৰু এজু সিম্পল হয় এজু খালি আপোনাৰ গেৰো নাই এয়া মাজত সৰু বুটা আছে দেখিছে এবক আৰু হোৱাইটৰ পৰা কাম কৰা আছে আৰু এটো হৈ গল আসলটো এজু আপোনাৰ বহুত ধুনিয়া হয় কালাৰটো অলপ বেছি লাইট আহিছে কেমেৰাত কিন্তু কালাৰটো বহুত ধুনিয়া হয় আপোনাৰ এজু আপোনালকে ইউজ কৰিবলৈ গৰমত বহুত ভাল পাব আৰু ষ্টেবল কটন হয় কোনো প্ৰবলেম নাপায় ইস্ত্ৰি কৰিব নালাগে একো কৰিব নালাগে বহুত ধুনিয়া হয় আৰু ইয়াৰ প্ৰাইসটো হৈ গল আপোনাৰ 1350 আমি একদম সুলভ মূল্যত আপোনালোকক দি আছো 1350 only 1350 আৰু ইয়াৰ মেখেলাখন হৈ গল এখন হৈ গল মেখেলাখনৰ আপোনাৰ এটো হৈ গল তলৰ পোছনটো আৰু এখিনি সৰু বুটা আছে আৰু আপোনাৰ ইয়াৰ মই ব্লাউজ পিসটো দেখুৱাই আছো আৰু অন্য এজোৰ লৈ আহিছো মই আপোনাৰ ৰয়্যাল ব্লু কালাৰ বহুত ধুনিয়া হয় কালাৰটো ৰয়্যাল ব্লুত হোৱাইটৰ পৰা কাম কৰা আছে আপোনাৰ এখন হৈ গল মেখেলাখন এটো সক এটো তলৰ পোছনটো কিমান ধুনিয়া সক আৰু এটো ৰেডি হলে এজো কাপোৰ বহুত ধুনিয়া লাগে আপোনালোকক মই ভিডিও দিয়ে থৈছো ৰয়্যাল ব্লু কালাৰত আৰু এটো হৈ গল আপোনাৰ স্লিভছৰ কাৰণে আহিছে স্লিভছৰ কাৰণে বেলেগ ডিজাইন আহি থাকে কেতিয়াবা বহলু আহে অলপ এটো ঠেককে আহিছে আমি বহুত ধুনিয়া হয় কাপোৰজোৰ আপোনাৰ পিন্ধিবলৈ বহুত গৰমত আৰাম হয় মই নিজেও ইউজ কৰিছো কাপোৰজোৰ আপুনি এটো সক এখন হৈ গল মেখেলাৰ আৰু মই চাদৰখন আপোনাক দেখাই আছো এখন হৈ গল চাদৰখন সক সিম্পল হয় যে গেৰো নাই এ মাজত সৰু বুটা আছে দেখিছে আৰু এটো হৈ গল আসলটো এটা আসলৰ পছনটো এটো বক্স ডিজাইন এটো ডিজাইনটো বহুত ভাল লাগে এটো সক এটো আসল দহি যেতিয়া আপুনি হোৱাইটৰ পৰা কৰি দিব কাপোৰটো বহুত ধুনিয়া হৈ যায় আৰু আপোনাৰ এখিনি হৈ গল সাইড পাৰি খিনিও বহুত মৰম লগা হয় আৰু যে মই লৈ আহিছো আপোনাৰ অৰেঞ্জ কালাৰ অৰেঞ্জৰ হোৱাইট ব্ল্যাক কাম কৰা আছে বহুত ধুনিয়া হয় কাপোৰজোৰ চাই থাকক আপোনালোকে এইখন হৈ গল চাদৰখনৰ মাজে অলপ গেৰো ডিজাইন আছে সৰুকে দিয়া আছে বহুত ধুনিয়া হয় এটো ডাঙৰ গেৰো নাই এটো মাজৰ পোছনটো এটো সক কিমান ধুনিয়া আৰু এটো সৰুকে দিয়া আছে এটা ষ্ট্ৰেপ দিয়া আছে দেখিছে নহয় বহুত মৰম লগা আৰু অৰেঞ্জটো এনেও ব্ল্যাক কালাৰটো বহুত ভাল লাগে এটো সক এইজো এটো আপোনাৰ এটো আসল মৌচৰ পৰা দেখাই দিছো এবাৰ এটো আসলটো হয় আৰু আপোনাৰ এখিনি মাজৰ পোছনখিনি আৰু এটো হৈ গল গেৰো কিমান ধুনিয়া কাপোৰটো দেখিছেনে আপোনালোকে যদি ল'ব বিচাৰে মোৰ WhatsApp নম্বৰটো স্ক্ৰিনত দিয়া থাকিব WhatsAppত যোগাযোগ কৰিব আৰু আপোনালোকে বহুত সুলভ মূল্যতে কম মূল্যতে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব আৰু এইখন হৈ গল মেখেলাখন সক আপোনালোকে এইখন হৈ গল
মেখেলাখনৰ তলৰ পোৰ্চনটো হৈ গ'ল এইটো চক কিমান ধুনীয়া দেখিছেনে আৰু মই ব্লাউজটো দেখাই আছোঁ এইটো হৈ গ'ল আপোনাৰ ব্লাউজত বেছি হেভি নাই এটা সিম্পল এইটো পাৰি আছে ব্লাউজত এটা সিম্পল পাৰি আছে কাপোৰযোৰ যিও হেভিয়ে হয় আপোনাৰ সেইকাৰণে ব্লাউজটো সিম্পল পিন্ধিলেও বহুত ভাল লাগিব এইটো আৰু বা নহ'লে আপোনালোকে ব্লেক কালাৰ ব্লাউজৰ লগতো পিন্ধিব পাৰে কাপোৰযোৰ বহুত ভাল লাগিব মানে কন্ট্ৰাষ্টত মিলাই পেলাই আপুনি ব্লেক কালাৰ ব্লাউজৰ লগতো যদি পিন্ধে কাপোৰযোৰ বহুত ভাল লাগিব আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব এইযোৰ লেভেণ্ডাৰ কালাৰ দেখিছে এইটো লেভেণ্ডাৰ কালাৰ কিমান ধুনীয়া হয় কাপোৰযোৰ হোৱাইটত কাম আছে আৰু মাজে মাজে এইটো ব্লেকৰ পৰা কাম কৰা আছে লেভেণ্ডাৰ কালাৰ এইটো ব্লেকৰ পৰা কাম কৰা আছে এইযোৰ আপোনাৰ এইটো মই খুলি দেখাই আছোঁ এইটো হৈ গ'ল ব্লাউজ পিচ এইটো হৈ গ'ল আপোনাৰ ব্লাউজ পিচ এইটো ব্লাউজ পিচ আৰু এইখিনি হৈ গ'ল পাৰি আৰু এইখন হৈ গ'ল মেখেলাখন এইটো মেখেলা কিমান এইটো চক এইখিনি বুটা দিয়া আছে আৰু এইটো তলৰ পোৰ্চনটো একদম লেভেণ্ডাৰ কালাৰ হয় বহুত ধুনীয়া হয় এইটো কালাৰটো সকলোৱে ভাল পায় আৰু আমিও ভাল পাওঁ এইটো কালাৰ গৰমত পিন্ধিবলৈতো খুবেই ভাল আৰু আপোনাৰ এইটো হৈ গ'ল এখন হৈ গ'ল চাদৰখনৰ গেৰো নাই সিম্পল হয় চাদৰখনৰ এইখিনি আপোনাৰ আঁচলটো হোৱাইটত আছে এইটো হোৱাইটত আছে আৰু এইখিনি মাজে মাজে সৰু সৰু বুটা আছে আপোনালোকে যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট এটা লৈ লওক আৰু মোৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দিয়া থাকিব তাত আপোনালোকে যোগাযোগ কৰিব পাৰিব এইযোৰ মই দেখাব লৈছোঁ ডাইটছ মিক্স ডাইটছ হয় পিয়'ৰ ডাইটছটো নহয় যিটো চিল্ক মাৰ্ক দিওঁ আমি সেইটো নহয় এইটো ডাইটছে হয় কিন্তু মিক্স হয় আপোনাৰ এইযোৰ লাইট পেৰট গ্ৰীণ হয় এইটো ডাৰ্ক মেহেন্দি গ্ৰীণ আৰু গল্ডেনৰ পৰা কাম কৰা আছে এইযোৰ কাপোৰযোৰ বহুত ধুনীয়া হয় ইয়াৰ মোৰ বহুত কালেকশ্যন আহিছিলে এইযোৰ হৈ গ'ল আপোনাৰ এইটো হৈ গ'ল সাইড পাৰি এইখিনি হৈ গ'ল সাইড পাৰি এইটো সাইড পাৰি আৰু এইটো হৈ গ'ল ব্লাউজত এটাই স্লিভছৰ কাৰণে আছে আৰু এইখন হৈ গ'ল আপোনাৰ মেখেলাখন এইটো তলৰ পোৰ্চনটো এইটো গছ বুটা আছে গুণা আৰু মেহেন্দি কালাৰ বটল গ্ৰীণৰ পৰা কাম কৰা আছে গুণা কালাৰ আৰু বটল গ্ৰীণৰ পৰা ডিজাইনটো দিয়া আছে কালাৰকেইটা সূতাৰ আপোনালোকে পিন্ধিবলৈ বহুত ভাল কাপোৰযোৰ গৰমো নুঠে আৰু এইখন হৈ গ'ল মেখেলাখন সকলো মানুহে ব্যৱহাৰ কৰিব পাৰে এইযোৰ কাপোৰ আপুনি চাওক এখন মেখেলা এইটো তলৰ পোৰ্চনটো আৰু ইয়াত আপোনাৰ মোৰ কাপোৰবিলাক চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে আপোনালোকে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে এটা কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টটো আমি পালে আকৌ নতুন ভিডিঅ' বনোৱাত বহুতো সহায় হয় আৰু যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফেমিলি মেম্বাৰৰ লগত তেতিয়া আমি আগবাঢ়ি যোৱাত বহুত সুবিধা হয় আপোনালোকে বহুত মৰম দিছে সেই মৰম পাইছোঁ বাবে বহুতখিনি আগবাঢ়ি গৈছোঁ ইউটিউব চেনেলটো আৰু আপোনালোকে মোক ফেচবুক পেজতো ফ'ল' কৰিব পাৰিব হাজোন কাচুন ৱাৰ্ড্ৰব নামত ফেচবুক পেজটো আছে আৰু মোৰ একাউণ্টতো পাব Sikha Bora মোৰ একাউণ্টত আপোনালোকে তাতো পাব আৰু ইনষ্টাগ্ৰামতো পাব ইনষ্টাগ্ৰামতো হাজোন কাচুন ৱাৰ্ড্ৰব বুলি আছে আপোনালোকে সকলোতে মোক ফ'ল' কৰিব পাৰিব আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু লগতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই থাকিলে আমি আগুৱাই যাব পাৰিম এইদৰে আপোনালোকে বহুত মৰম দিব বুলি আশা ৰাখিছোঁ আপোনালোকে যদি কিবা কাপোৰ ল'ব বিচাৰে তেনেহ'লে মোৰ স্ক্ৰীনত হোৱাটছআপ নম্বৰটো দিয়া থাকিব আপোনালোকে তাত এটা মেছেজ ড্ৰপ কৰিলে আপোনালোকে যি কাপোৰ লয় তাকেই ল'ব পাৰিব আৰু মই নতুন কালেকশ্যন লৈ আহি থাকিম এতিয়া মই মাজতে ভিডিঅ' দিব পৰা নাছিলোঁ অকণমান মোৰ গাও বেয়া আছিলে সেইটো কাৰণে এতিয়াৰ পৰা মই আকৌ নতুন ভিডিঅ' লৈ আহি থাকিম আপোনালোকে ধুনীয়া কাপোৰ ল'ব পাৰিব আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ বাই বাই